বাঁহীটো কি নিজে বনাইছা নেকি? নিজে বনাইছোঁ। এই কেতিয়া বনাইছা? নাই অলপ আগত বনাইছোঁ এনেই মানে টিয়ালত বহি থকাৰ কাৰণে। এইটো দেখোন পালোঁ খৰিৰ কাৰণে অনা বস্তু হতকে বনাই দিছোঁ। আজিয়ে বনাইছা? আজিয়ে বনাইছোঁ মানে খৰি জুই ধৰিব আনিছিল। আজি বনাই আজিয়ে? আজিয়ে দি দিছোঁ মানে ৰস চাৱাইটো বাঁহী পাপ দেখোন হ'ব বুলি খৰি জুই ধৰা থাকি মানে আৰু বাঁহী ফুটাই চালোঁ হৈ গৈছে দিয়ক। আগে পিছে বাঁহী বনোৱা নেকি এনেকে? বনোৱা অভ্যাস ইমান নাই গৰু চাৰা দিনতে আছিল আৰু। হ'লেও এনে বাঁহী আছে নেকি আগে বনোৱা? আগে কেইটামান আছে। সেইকেইটা চাব পাৰিম নেকি? চাব পাৰিব আৰু। ঠিক আছে বাৰু, এইটো একবাৰ বজাই শুনকচোন বাৰু। এইটো বজাই শুনিব লাগিব নেকি? বাৰু। মজা। মজা, থলে তাহলে বৰ ধুনীয়া হ'ল হয় নে? হ'ল হয় নেকি বোধ হয়, মই বহুত নাজানো দিয়ক। নাই ভালে হৈছে দেখোন। বজাইছোঁ আৰু মানে। নাই ঠিকে আছে, হ'লেও নিজে বনোৱা বাঁহী। খৰিৰ বাঁহী আৰু মানে খৰিৰ কাৰণে আনিছিল। আমাৰ মাইকী আনিছিল তাকো খৰি থুপুৰে বাঁহৰ তলৰ পৰা। মই প্ৰায় বৰে থাকোঁতে এইটো দেখোন বাঁহী হ'ব হান লাগছে। গতিকে ফুটাইয়ে দিলোঁ আৰু। বাঁহী হৈ গ'ল? বাঁহী দেখোন এতিয়া হয় হান লাগছে, হৈছে নে বাৰু? হৈছে একদম ধুনীয়া। বাৰু বাকী বাঁহীকেইটা চাওঁ বলকচোন। বাকীকেইটা চাব নেকি? ৰ'ব পিছে মই আনি দিওঁ আৰু। খগেন নেকি? আছিলোঁ। কিবা খাই আছা নেকি? প্ৰসাদ নে? এই ভোগালী বিহুৰ আজি বিহু নহয়, বিহুৰ সেই ভগৱানৰ ওচৰত অৰ্চনা কৰা মাহ প্ৰসাদ। তাকে আমাৰ সেই ডেকা পূৰ্ব এগৰাকীয়ে দিলে, তাকে চবাই আছোঁ। এই ঠাণ্ডাটো বান্দাৰ টুপি আৰু স্কাৰ্ফ হৈছে দেখোন। ঠাণ্ডাটা উৰে। এই বান্দৰ টুপি কেইটানো পিন্ধে আজিকালি, নিপিন্ধে নায়ে। মই কিবা কৰি এই ধনীটো ৰাখি আছোঁ। সেইটো ফুল নে হাফ? ফুল। দেখাই দিব পাৰিবি নেকি একবাৰ? নিশ্চয়। এতিয়া এয়া নহয়, আকৌ বেলেগকেও পিন্ধিব পাৰি নেকি? এয়া এতিয়া এনেকে বান্দৰ টুপি এইটো। বান্দৰৰ নিচিনা মুখখন হয় সেইকাৰণে বান্দৰ টুপি। এটা কথা গম পাইছা নাই? আকৌ ধুনীয়া বাঁহী বজোৱে। বাঁহী শুনবি নেকি? বাঁহী শুনবা পালে ভাল লাগে। এই মালিকিনে ফোন কৰিলা নেকি? দে পিছে বাঁহীকেইটাকে পিছে চাওঁ এতিয়া। আপুনি বাঁহী চাব? বাঁহী চাবলৈ আহিছে? মইতো আৰু গৰু চাৰা দিনতে বনোৱা বাঁহী। দেখাওঁ বাৰু তুমি আহিছা যদি। গোটেইকেইটা বাঁহী দেখাই দি। হয় নেকি? বাঁহীহে চাবা খুজিছি? বাঁহীহে চাবা খুজিছি। এটা এইটোৱে দেখিছেনে? এইটো বৰতো। বৰগীতত খাতে আৰু। বৰগীত মানে বুজি পাইছানে? পাইছোঁ। ডাঙৰ গীত। ভাই গোটেইকেইটা লগ চব চাওঁ কিমান আছে, একেলগে লগ চব গোটেইকেইটা। হয় নেকি? এই বাপৰে, সেইটো দিগদাৰে কৰিব আৰু। বহুত আছে দেখোন। এই বাঁহী আৰু কি আৰু, গৰু চাৰা দিনত খাজা বস্তু। এটা সময়ৰ একে শ্ৰীকৃষ্ণ ৰাধা কিনকে আনছো। বাঁহী বজাই ৰাধা লৈ আহিছো। এই আছে দিয়ক, এইগিলা আছে। এইগিলা বাঁহী তাৰমানে চব আপুনি নিজে বনোৱা বাঁহী? এইগিলা নিজে বনোৱা বাঁহী।
বনাইছি না সাজিছি সাজা বনোৱা একে কয় নেকি হে বহুত নাজানো বাৰু এইটো যি এইটো দেখোন বহুত ডাঙৰ এইটো এবাৰ বজাই শুনাব নেকি এইটো ক'ব পাৰো নহওক নহ'লে বাৰু হয় বজাওক মজা ভালে বনাইছে কিন্তু ঠিক আছে এবাৰ এটা বেলেগ এটা বজাই দেখকচোন বাৰু অলপ এই সৰু গীটাৰ ভিতৰত হয় নেকি অঁ বাৰু এটা বজাই দেখাওঁ বাৰু অঁ ঠিক আছে বাৰু ঠিকে আছে দিয়ক ধুনীয়া 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 ভূপেন হাজৰিকাৰ গান ঠিক আছে ভালে হৈছে বাৰু এই বেয়া হ'লে মাফ কৰিব দিব দেই আৰু নাই 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 ঠিকে আছে এটা বাৰ অলপ বিহু অলপ বজাই শুনাব নেকি বিহুৰীয়া অঁ বহুত শাস্তি কৰিব আহিলেহে আজি আৰু বজাওকচোন বজাওক বজাওক এতিয়া বজা কৰিলেনো ক'ত বাজিব আৰু মুখেদি বজাবইহে লাগিব অলপ বজাই দিয়ক বাৰু আপুনি নাচি দিয়ক হে কি ধুনীয়া গান বজাইছি হা সুন্দৰ একদম ধুনীয়া ঠিক আছে বাৰু আমি আকৌ পিছত বাৰু আকৌ আহি এদিন আমি একদম ভালকে বাৰু বহি লৈ আপোনাৰ বাঁহী বাৰু শুনিম আজি পিছে ইমানতে এৰিছোঁ হয় হয় নমস্কাৰ নমস্কাৰ ঠিক আছে